Hello, hello. Hello, can you hear me? Yes. Okay. Hello, thank you. সকলোকে মোৰ ফালৰ পৰা আদৰ সম্ভাষণ আৰু এবাৰ মই প্ৰথমবাৰ গাবলৈ ওলাইছোঁ আচলতে ইয়াত মই জেনেৰেলি নাগাওঁ তো ইয়াত এইটো গান গোৱাৰ অন্তৰত মোৰ দুটা মুখ্য উদ্দেশ্য আছিল এটা হ'ল যে নেচভিল চহৰখন সংগীতৰ ক্ষেত্ৰত অৱদান বহুত গতিকে এইখন এনে এখন ঠাইত মই ডক্টৰ ভূপেন হাজৰিকাৰ গান এটা গাই মই তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিব খুজিছোঁ আৰু দ্বিতীয়টো অকণমান খুহুতীয়া হয় আচলতে এই গানটো মই ইয়াৰ আগতে এবাৰ পাৰফৰ্ম কৰিছোঁ পিছে সেইটো পাৰফৰ্মেঞ্চত অডিয়েঞ্চ আছিল অকল এজন আৰু সেইটো আছিল পালো আল্টত ৰাতি 2টা বজাত আছিলে আমাৰ মাজত এতিয়া বহি আছে তেখেত ভাস্কৰ ডেকা চ' সেই গানটো গোৱাৰ পিছত তেওঁ যিটো মোক সহায় জনালে সেইটো নাথিং লেছ দেন ষ্টেণ্ডিং অভেশ্যন যাত্ৰা আজি 15 বছৰ হ'ল মই তেতিয়াই কৈছিলোঁ মই এইটো গান আজি 15 বছৰ হ'ল যি হওক নহওক এতিয়া 15 বছৰ সেই ৰামো নাই সেই অযোধ্যাও নাই এতিয়া হয়তো আগৰ দৰে নহ'ব তথাপিও মই সেইটো ট্ৰাই কৰিম আজি আশা কৰোঁ কিবা ভুলভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰিব So I'm going to read the track a little bit louder and I'm going to need some reverb. Thank you. Track louder, please.
he got